আজি অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ লগতে তেখেতে যিহেতু ইয়াৰে স্থানীয় MLA, গতিকে তেখেতৰ লগত বহুতখিনি উন্নয়নমূলক আঁচনিবিলাক আজি আমি গ্ৰহণ কৰি আছোঁ আৰু ভাল লাগি আছে। যি প্ৰগতিৰ বা উন্নতিৰ যি ধাৰা এইটো আমাৰ ৰখি নাথাকে, কণ্টিনিউ চলি থাকে। কেতিয়াবা তেখেতে কৰে, কেতিয়াবা মই কৰোঁ, এনেকৈ সমষ্টিটোত মানে কণ্টিনিউ এটা ধাৰা চলি আছে। আজি ননকে চামৰাং তাৰা প্ৰাথমিক বিদ্যালয়ত নতুনকৈ এটা গৃহ মানে নিৰ্মাণ কৰা হৈছিলে আৰু তাৰে শুভ উদ্বোধনী আজি কৰা হ'ল তেখেতৰ পবিত্ৰ হাতেৰে। আৰু এইখন স্কুলত মই আগতো আহি থাকোঁ। ইয়াতে শিক্ষকৰ অলপ অসুবিধা আছিলে, এইটো ৰিচেণ্টলি এপইণ্ট হৈছে ব্ৰিটিছ ভালৰ পৰা। তো মই ইয়াৰে স্থানীয় ৰাইজক বা জনসাধাৰণক বা অভিভাৱকসকলক এটাই কথা ক'ব বিচাৰিছোঁ যে চৰকাৰে আগৰ তুলনাত মানে বহুত গুণ বেছি স্কুলবিলাকত সুবিধাবিলাক নমাই দিছে, কিন্তু আমাৰ দায়িত্ব হয় আমি অকল এইটো এটা পবিত্ৰ অনুষ্ঠান হয়, আমি অলপ ইয়াৰ যত্ন ল'ব লাগে। অকল চৰকাৰে ল'ব বুলি নহয়, অকল চৰকাৰে দায়বদ্ধ বুলি নহয়, আমাৰো কৰ্তব্য আছে। জনসাধাৰণৰ হিচাপে আমাৰ কৰ্তব্য আছে, আমি স্কুলখন চাব লাগে। আৰু স্কুলখন যিমানে জাক জমক নহওক কিয়, তাতে যদি পঢ়া শুনা ভালকৈ নহয় তেতিয়াহ'লে সেইটো বহুত অসুবিধাৰ কথা। মই য'ত দেখা পাইছোঁ আমাৰ মাইণ্ডছেটটো এনেকুৱা হয় যে পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু আমি প্ৰাইভেট স্কুলক ফেৰ মাৰিব নোৱাৰোঁ, য'ত নেকি ছেইম টিচাৰে তাতে মই জনামতে 4,000-5,000 তাতে টিচিং কৰি আছে, বাট সিহঁতে এটা কোৱালিটি অফ এডুকেশ্যন প্ৰদান কৰি আছে। কিন্তু চৰকাৰী স্কুলত আজি 40,000, 50,000 দৰমহা পায়ো আমি কোৱালিটি দিব পৰা নাই। চ' গতিকে আচল কথাটো হ'ল পঢ়া, ইয়াৰ লগত কোনো ধৰণত কম্প্ৰমাইজ কৰিব নালাগে। ধন্যবাদ।